हेलो फ्रेंड्स तुलिकास ब्लगले सकलोके स्वागतम जनाइছোঁ। আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ এটা বুটৰ ৰেচিপি। বুটটো মই কেনে ধৰণে বনাও সেই ৰেচিপিটো মোৰ নিচিনাকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে। আৰু লগতে মই আপোনালোকৰ আগত এটা কথা কম বুলি ভাবিছোঁ। কথা মানে কি মোৰ নিজৰ অনুভৱ মানে সমাজৰ ঘটা এটা ঘটনাক লৈ মই আপোনালোকৰ আগত এই ভিডিঅ'টোৰ মাধ্যমে মই মোৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছোঁ। ফ্ৰেণ্ডছ, আমাৰ অসমত সকলো মানুহে কয় যে ডাউৰি চিষ্টেমটো আমাৰ ইয়াত নাই, কিন্তু মোৰ দৃষ্টিত ডাউৰি চিষ্টেমটো আছে। এতিয়া কথা হ'ল ডাউৰি চিষ্টেমটো কেনেকৈ আছে তো মই ভবাত এটা যে কথা আছে, মাছ বিলি নেখায় জিজি বিলি খায়। ধৰক ছোৱালীজনী বিয়া দিলে, বিয়া দিয়াৰ আগতে ঘৰখনৰ মানুহৰ চিন্তা আহি গ'ল যে কি লগত বস্তু দিব, কিমান দামী ফাৰ্নিচাৰ দিব, লগত কি সা সামগ্ৰী দিব, এই ধৰণৰ চিন্তা ঘৰৰ মানুহৰ আহি যায়। যিখিনি আৰ্থিকভাৱে মানে পৰিপূৰ্ণ মানুহ সেই তেওঁলোকৰ কাৰণেতো একো সমস্যা নাই, এই বস্তু যিমান বেছি দিব পাৰে। আজি মানুহেতো বহুতে লগত গাড়ীও দি পঠিয়ায়। কিন্তু কথা হৈছে মই ক'বলৈ ওলাইছোঁ সেই মানুহখিনিৰ বিষয়ে, যিখিনি মানুহ মোটামুটিকৈ চলি খাই আছে, তেওঁলোকেওতো সেই বস্তুখিনি দিব লাগিব। বহুত বোলে হাই ফাইকৈ বেলেগ ধৰণৰ বস্তু নহ'লেও লাগতিয়াল যিখিনি বস্তুটো দিব লাগিব। তাৰমানে কি? তাৰমানে আমাৰ ডাউৰি চিষ্টেমটো আছে। কাৰণ যদি নাথাকিলহেঁতেন, কাৰণ তেওঁলোকে যা যোগাৰ কৰিবলগীয়া নহ'লহেঁতেন। বা দুখীয়া মানুহসকলৰ কথা চিন্তা কৰক, তেওঁলোকৰ কাৰণে কিমান সমস্যা এজনী ছোৱালী ঘৰৰ পৰা উলিয়াই দিওঁতে। ইজনক খুজিব কিবা এটা, সিজনক খুজিব, এইটো মই নিজে দেখা কথা। নহ'লে বা মাটি বন্ধকত দিব, কাৰণ ছোৱালীজনীতো দিবই লাগিব। আৰু যদি কিবা কাৰণত বস্তু নিনিলে, ছোৱালীজনীয়ে শহুৱেকৰ ঘৰত গৈ পেলাই কথাও শুনিবলগীয়া মই দেখিছোঁ যে মাৰৰ ঘৰৰ পৰা একো এটা নানিলি। তেতিয়াহ'লে কওক আপোনালোকে, মানে কমেণ্ট কৰি জনাব মোক যে ডাউৰি চিষ্টেম আমাৰ ইয়াত আছেনে নাই। আছে। সেইটো কথা যে মাছ বিলি নেখায় জিজি বিলি খায়। তেতিয়াহ'লে ডাউৰি চিষ্টেমটো আমাৰ সমাজত নাই ক'ত আছে। কিন্তু মই আপোনালোকক মোৰ এই ভিডিঅ'টোত এইটো ক'বলৈ যোৱা নাই মই অকলে গোটেইখন সলনি কৰি পেলাম। মই আপোনালোকক এইটোহে অনুৰোধ কৰিছোঁ যে আমি যদি নিজৰ মানসিকতা সলনি কৰোঁ আৰু প্ৰত্যেক ঘৰ মানুহে যদি নিজৰ ঘৰত তেনেকুৱা ঘটনা ঘটিবলৈ নিদিয়ে, বিয়া পাতিলে বোলে বস্তু আনিব নালাগে বুলি কয়, আৰু বিয়া দিওঁতো দিবলৈ ইমান উতাৱল হৈ দিবলৈ নোলায়, তেতিয়াহ'লে আমাৰ এই সমাজত অন্ততঃ দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ কাৰণে বহুত ভাল হ'ব। আৰু মই জানো মোৰ এই ভিডিঅ'টো চাই বহুতে হয়তো ভাবিব যে ঠিকে আছে, শুদ্ধই। আৰু বহুতে ভাবিব যে এওঁ ওলালে সমাজ শুদ্ধ কৰিবলৈ। এনেও মানে কি হয়, ভাল কথাবোৰ শুনিবলৈ বেয়াই হয়। যেনে ধৰক ভাল বস্তুবোৰ খালে মুখত তৃপ্তি নালাগে, কিন্তু পেটৰ কাৰণে ভাল। যেনে ধৰক তিতা কেৰেলাই হওক, পেটৰ মুখততো তৃপ্তি নালাগে। সেই তেনেকুৱা কথাই এই সমাজত মানুহক ভাল পোৱাই ৰাখিবলৈ আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শোৱা পৰলৈকে আপুনি মিছাৰ ওপৰত মিছা মাতি গৈ থাকক, আপুনি ভাল। আনক সন্তুষ্ট কৰি ৰাখক, আপুনি ভাল। আনক গিফ্ট দি থাকক, আপুনি ভাল। তেতিয়াহ'লে
মই আজি মোৰ মনৰ কথাটো ইমানেই আপোনালোকৰ আগত ক'লোঁ আৰু তেতিয়াহ'লে চাওঁচোন আহক মই ৰেচিপিটোলৈ যাওঁ এতিয়া ৰেচিপিটো কেনেকৈ বনাইছোঁ চাওঁ আহক বুটৰ ৰেচিপিটো বনাবলৈ মই লৈছোঁ শুকান জলকীয়া মই তিয়াই লৈছোঁ কেঁচা পিঁয়াজ আদা আৰু নহৰু আপোনালোকে আদা নহৰুৰ পৰিমাণ কম বেছি নিজে কৰিব পাৰে বুটখিনি মই বইল কৰি লৈছোঁ নহৰু আদাৰ সেই তিয়াই থোৱা শুকান জলকীয়া নহৰু আদা পিঁয়াজ সকলোৰে মই এনেধৰণে পেষ্ট বনাই ল'লোঁ পেষ্টটোতে মই জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু হালধি অলপ দি দিলোঁ কেৰাহীটো গৰম হোৱাৰ পিছত মই মিঠাতেল দি দিলোঁ পাঁচফোৰণ কেইটামান ফুটাই ল'লোঁ তেজপাত কেইখিলামান দি দিলোঁ এতিয়া মই পেষ্টখিনি দি দিছোঁ ইয়াত পেষ্টখিনি দিয়াৰ পিছত হেতাৰে ধুনীয়াকৈ লৰাই ভাজি থাকিব যেতিয়ালৈকে তেল ওপৰলৈ বিৰিঙি নাহে তেতিয়ালৈকে এনেকৈ লৰাই ভাজি থাকিব তেল বিৰিঙি যোৱাৰ পিছত মই ইয়াত বিলাহী দিলোঁ বিলাহীখিনি অলপ মানে গলি নোযোৱালৈকে ভালকৈ ভাজিব লাগিব এনেধৰণে ভাজি থাকিব নহ'লে দি যাব পাৰে হেতাৰে লৰাই থাকিব নিজৰ আন্দাজমতে নিমখটো দি দিব মই বইল কৰোঁতে অলপ নিমখ দিছিলোঁ সেইকাৰণে চাই ল'ব নিমখ প্ৰয়োজন হয় নে নহয় যদি হয় যেন দেখে তেতিয়া অলপ নিমখ দি দিব সেয়া দেখিছেনে বিলাহীটো সিজিছে প্ৰায় এতিয়া মই বুটখিনি দি দিলোঁ বুটখিনি দি এনেধৰণে লৰাই কিছু সময় ভাজিব লাগিব এতিয়া পানী অলপমান দি দিছোঁ পানী শুকাই তেল ওলোৱাৰ পিছতে আমাৰ বুটৰ ৰেচিপিটো ৰেডি হৈ যাব তেতিয়াহ'লে আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ